वेलकम बैक टू माय चैनल। आज আমি যাই আছো শিলঙত নতুন নতুন জায়গা এক্সপ্লোর কৰিম কি আছে দেখাম আপোনালোকক আৰু আজি খুব মজা লাগিব ভিডিওটো চাই থাকক চাব পাৰে ধুনীয়া ভিউ এখানে আৰু মলত এটা মোৰ ফ্ৰেণ্ডও যাব তো চাই থাকক ভিডিওটো আৰম্ভ কৰোঁ আজি খুব মজা লাগিব আপোনালোকক এতিয়া খাবৰ কাৰণে হাইৱে ধাবা খাচী হোটেল তো বলক কিবা কিবি খাই লওক ভোক লাগি আছে এতিয়া কিবা কিবি অৰ্ডাৰ দিওঁ ইয়াতে খোৱাৰ আছে চাক সব ধৰণৰ খোৱা আছে ইয়াতে তো তুমি কি অৰ্ডাৰ দিলা পুৰি আৰু পৰ্ক অৰ্ডাৰ দিছে তো খাই কিনে আৰু ষ্টাৰ্ট কৰোঁ আৰু কেই ঘণ্টা লাগিব আৰু 1 ঘণ্টা লাগিব খাই লওঁ আমি কিবা অকল খাব পাৰে তো কেনে লাগি আছে খাই এই চাকি কি অৰ্ডাৰ দিলোঁ চলো বটৰা এই চিকেন পানী আমাৰ খোৱা দোৱা হৈ গ'ল এতিয়া আমি ওলাই আছোঁ আৰু বেছি টাইম নাই 1 ঘণ্টামান লাগে খাই থাকক তামাম বৰষুণ দি আছে কিন্তু আগত বৰষুণ নাছিল ইয়াতে তামাম বৰষুণ দি আছে সেইকাৰণে ক'ৰবাত ৰ'ব লাগিব আমাৰ চাব পাৰে বৰষুণ মিনিটে মিনিটে ৱেডাৰ চেঞ্জ হৈ যায় তাতে বৰষুণ আছিল ইয়াতে চাক পুৰা ৰ'দ দি আছে আৰু বেছি টাইম নাই আৰু আধা ঘণ্টামান লাগিব চাই থাকক আপোনালোকে মজা চাই থাকক আপোনালোকে আজি উমিয়াম লেক আহি পালোঁ ইয়াতে অলপ ৰখিলোঁ ৰেষ্ট কৰিলোঁ গাড়ীটো চাব পাৰে কিমান ধুনীয়া ভিউটো চাব পাৰে ইয়াতে 2 ধৰণৰ পানী আছে কালাৰটো এটা আছে গ্ৰীণ আৰু এটা একপিনে আছে মানে অৰিজিনেল পানী কালাৰ একপিনে গ্ৰীণ কালাৰ পানী চাব পাৰে কেনে লাগিছে ইয়াতে আহি মজা লাগিছে উমিয়াম লেকটো চাই কিনে আৰু শ্বিলং যাওঁতে আৰু কমচে কম কেই কিলোমিটাৰ হ'ব আৰু 30 কিলোমিটাৰমান আছে 30 কিলোমিটাৰমান আছে শ্বিলং সেইকাৰণে অলপ ৰেষ্টটো ল'লোঁ আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া ভিউ চাৰ ইয়াতে আহক আপোনালোকক খুব ভাল লাগিব ইয়াতে ফেমিলিৰ লগত আহিলে বেছি ভাল লাগিব ইয়াতে তাক কিমান ধুনীয়া পাহাৰটো পাৰে কিমান ধুনীয়া ভিউ ইয়াতে উমিয়াম লেকত আৰু এইটো টুৰিষ্ট পইণ্ট হয় ইয়াৰ পৰাই ব'টিং হয় চাব পাৰে এইটো ব'টটো আছে ইয়াতে ইয়াৰ পৰা ব'টিং হয় কিমান ধুনীয়া ভিউ চাওক আৰু শ্বিলং যাওঁতে কমচে কম আৰু 10 কিলোমিটাৰ আছে এইখিনি দেখালোঁ আৰু কিমান ধুনীয়া ভিউ পালোঁ ইয়াতে চাওক কিমান ধুনীয়া ভিউ আপোনালোকক আহক ইয়াতে খুব ধুনীয়া কেনে লাগিছে ইয়াতে চাই থাকক আপোনালোকে আৰু 10 কিলোমিটাৰ আছে শ্বিলং বহুত মানুহ আছে ভিউ চোৱাৰ কাৰণে কিমান মানুহ ৰখি আছে চাওক আমাৰ যাব মনে যোৱা নাছিল কিন্তু কি কৰিম উপায় নাই আৰু ঘৰতো যাব লাগিব ৰিটাৰ্ণ আৰু আপোনালোক শ্বিলংটো দেখাম আপোনালোকক আৰু 10 কিলোমিটাৰ আছে তো অলপ চাই থাকক আপোনালোকে আৰু আগবাঢ়ো আমি চাব এইটো শ্বিলং বজাৰ মেইন বজাৰ এইটো চাওক কিমান ধুনীয়া চাওক শ্বিলং পুলিচ বজাৰ এইটো ইয়াতে পাৰ্কিংটো কৰি কিবা কিবি অলপ দেখাওঁ আপোনালোকক অলপ মাৰ্কেটিঙো কৰোঁ ইয়াতে টিকেটটো কাটিলোঁ 1 ঘণ্টা 10 টকা গাড়ী পাৰ্কিঙত পুলিচ বজাৰ আহি পালোঁ চাই থাকক আপোনালোক ভিডিঅ'টো ভাল লাগিব আজি আপোনালোকক কিবা কিবি দেখাম আজি আপোনালোকক চাই থাকক চাওক লাভ ইউ শ্বিলং চাওক কিমান ধুনীয়া এই চাব পাৰে কিমান ধুনীয়া বজাৰলৈ মেইন বজাৰলৈ আমি সোমাই আছোঁ ভিতৰত মানে আজি খুব ভাল লাগি আছে ইয়াতে আহি কিনে ফাইনেলি ৱাৰ্ডছ লেক চাব পাৰে ইয়াতে ভিতৰলৈ যাই আছোঁ টিকেট 20 টকাকৈ একজনৰ পাৰ পাৰ্চন টিকেট 20 টকাকৈ ৱাৰ্ডছ লেকত আহিলোঁ আমি চাওঁ কি আছে আপোনালোকক দেখাম চাই থাকক আপোনালোকে ৱাৰ্ডছ লেকত আহি পালোঁ
দেখাম আপোনালোকক কি আছে মই নাজানো, চাই থাকক, খুব এক্সাইটেড হৈ আছে চাবৰ কাৰণে। তো চাই থাকক, 20 টকাকৈ টিকেট লৈছে একজনৰ। এইটো আছে আপোনাৰ শ্বিলং মেইন পুলিচ পইণ্টৰ ওচৰতে আছে। তো এইটো ফাইনেলি আমি আহি পালোঁ, চাব পাৰে। ভিতৰলৈ যাই আছোঁ, চাই থাকক আপোনালোকে পাৰে। পানী কিমান ধুনীয়া, এইটো হ'ল লেক। আৰু ওপৰলৈ যাওঁ, চাওঁ কি আছে। চাক বেছি গৰম নাই বিয়াতে না, চাক কিমান ধুনীয়া ভাই, ইমান ভাল লাগিছে আহি ইয়াতে। চাক কিমান ধুনীয়া। এইটো ৱাটছ লেকটো চাক কিমানত বনোৱা, কিমান চনত বনোৱা, 1895ত বনাইছে এইটো। চাক কিমান ধুনীয়া। বলক চাওঁ ব'টিং কৰিব পাৰোঁ না নাই। এইটো ভিতৰলৈ যাই আছোঁ। তললৈ নামি আছোঁ আমি, চাওঁ ব'টিং কৰিব পাৰোঁ না নাই। লাঞ্চ টাইম সিহঁতৰ, সেইকাৰণে বন্ধ কৰি দিছে কাউণ্টাৰটো। ইয়াতে যাই সুধোঁ দিব না নাই। ব'টিং কৰিব পৰা নাই আমালোকে, ইয়াতে কাউণ্টাৰ বন্ধ আছে লাঞ্চৰ টাইম এতিয়া। কমচে কম 2টাৰ পিছত খুলিব বোলে, আৰু আমাৰ হাতত সময় নাই, আমাৰ আৰু গুৱাহাটী যাব লাগিব। তো আজিৰ কাৰণে ইমানে। পুলিচ পইণ্টটো দেখালোঁ আৰু ৱাটছ লেকটো দেখালোঁ। কালি আমি আহিম লাইটলুম। কাৰণে ইমানে, আপোনালোকক পুলিচ বজাৰ দেখালোঁ শ্বিলঙত, আৰু নেক্সট টাইম আমি যাম আৰু এক জেগাত যাম। তো আজিৰ কাৰণে ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। বাই বাই।